হেল্ল' গাইজ, মোৰ নাম জাহ্নৱী বৰগোহাঁই। আজি আমাৰ এক্সামৰ লাষ্ট ডেট। এতিয়া মই স্কুললৈ ৰেডি হৈছোঁ। এয়া মই মূৰ ফনিয়াইছোঁ। এয়া হৈ গ'ল, মই চুলি বান্ধি ল'লোঁ। আমাৰ মায়ে এতিয়া ফ্ৰাইড ৰাইচ বনালে, মই এতিয়া খাই আছোঁ। ৰেডি হৈ গ'ল, মই এতিয়া যাওঁ, বাই বাই। এতিয়া মই স্কুলৰ পৰা আহি পিনি ফ্ৰেছ হৈ পিনি ভাত খাই পিনি শুবলৈ লৈছোঁ। এতিয়া লাহেকৈ গধূলি হ'ল। এতিয়া আমি আইতাৰ ঘৰলৈ যাম, দেউতাই আমাক নিবলৈ আহিছে। এয়া আমি ঘৰলৈ গৈ আছোঁ। দেখিছেনে ৰাস্তাটো ইমান আন্ধাৰ হৈ আছে। এয়া ফাইনেলি আমি ঘৰ পাই গ'লোঁ। এয়া আমাৰ মায়ে গাহৰি মাংস বনাইছে, মোৰ ফেভৰেট। এতিয়া মই গাহৰি মাংসৰ লগত ভাত খাইছোঁ। মাহঁতৰ খানাটো খাই আজি বৰ টেষ্টি লাগিলে দেই। এতিয়া মই শুবলৈ লৈছোঁ। মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।